আকস্মিকভাৱে এই দুঃসংবাদটো পাই সঁচাকৈ মৰ্মাহত হৈছোঁ। আমাৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ এজন কৰ্মী ভাগ্য কলিতা, তেখেতৰ আজি দেহাৱসান ঘটিছে। গতিকে সঁচাই আমাৰ তিনিচুকীয়া সাংবাদিক ক্ষেত্ৰখনত এক অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব। কাৰণ আজি বহু বছৰৰ পৰা তেখেতক থানা চাৰিআলিতে হওক বা য'তেই নহওক লাগিলে যিকোনো প্ৰগ্ৰেমতে সচৰাচৰ আমি তেখেতক পাই থাকোঁ, দেখি থাকোঁ। হাঁহিমুখীয়া এজন ল'ৰা, তেখেতে আহি পিনি উজাচি মাতে ভালে আছে নে, খবৰ খাতি লয়। কিন্তু হঠাৎ এই সংবাদটো পোৱাৰ পিছত সঁচাই এক দুখজনক সংবাদ আমাৰ তিনিচুকীয়াবাসীৰ বাবে। গতিকে মই তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু সন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতে য'তেই থাকক লাগিলে ভালদৰে থাকক আৰু আমাৰ সকলো সাংবাদিক বন্ধুৰ হৈ পিনি সকলো গান বন্ধু তেখেতলোকৰ সতীৰ্থ ইয়াতে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে, তাৰ কাৰণে সকলো সাংবাদিক বন্ধুৱে মোক তৰফৰ পৰা বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে সদায় তেখেতলোকে ভাগ্য কলিতাক নিজৰ মনত সজীৱ কৰি ৰাখে। ধন্যবাদ। কি ক'ব ভাগ্য কলিতা? আচলতে ভাগ্য কলিতা চাগে মোৰ লগত থাকি এসময়ত সাংবাদিকতা আৰম্ভ কৰিছিলে। মানে চনটো পাহৰিলোঁ। তেতিয়া আমি UC নিউজৰ মই এডিটৰ ইন চিফ আছিলোঁ। UC নিউজটো তেতিয়া খুব ভালকৈ তিনিচুকীয়াত চলিছিলে। তেতিয়া মোৰ লগত থাকি সি কেমেৰা পাৰ্চন হিচাপে কাম কৰিছিলে আৰু মই তাক সেই সময়ত নিউজৰ বাতৰি কেনেকৈ কৰিব লাগে সেই কথা তাক শিকাই গৈছিলোঁ। আৰু আমি কি কৰোঁ, 10 বজাত আহোঁ, আকৌ 1মান বজাত ক'ৰবাত আমি ভাত খাওঁ, ঘৰলৈ যাওঁ বা ক'ৰবাত ভাত খাওঁ। আমি আকৌ 2টা বজাৰ পৰা ওলাই আমি 4টা-5টামান বজালৈকে কৰোঁ। তেতিয়া এটা নিৰ্দিষ্ট সীমাত আমি কামখিনি কৰিছিলোঁ। কৰাৰ কাৰণে ভাগ্য এটা খুব ভাল ল'ৰা আছিলে, তাক খুব ভালকৈ মই পাইছোঁ। আৰু মোৰ লগতে থকা তাৰ ঘৰখনৰ লগত আৰু মোৰ ঘৰখনৰ তাৰ এটা ঘৰুৱা সম্পৰ্কৰ নিচিনাও হৈছিলে। কিন্তু ভাগ্য হঠাৎ এনেকুৱা এটা অসুখত হ'ব এই কথাটো কল্পনাও কৰিব পৰা নাছিলোঁ। কিন্তু কি হ'ব, অসুখ এটা হ'ল। আজিকালি মানুহৰ বিভিন্ন ধৰণৰ অসুখ হৈ থাকে, গতিকে অসুখটো এতিয়া কোনেও ক'ব নোৱাৰে। আজি মই ঠিক আছোঁ, কাইলৈ মই কি হওঁ, মই কি বেমাৰত পাওঁ একো ধৰিব নোৱাৰিছোঁ। এতিয়া পৰিৱেশ তেনেকুৱা হৈ গ'ল। গতিকে এইটো কপালত আছিলে, তেওঁ ইমান দিনে থকা সেইকাৰণে ইমান দিনে থাকিলে। যি নহ'লেও তেওঁ আমি বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে তেওঁ য'তেই নাথাকক শান্তিৰে থাকক, সুখেৰে থাকক আৰু তেওঁৰ পৰিয়ালটোলৈ মই এই দুখৰ মুহূৰ্তত মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। দুপৰীয়া ভাগত যে চিৰপৰিচিত ভাগ্য কলিতা তেখেত আমাৰ মাজত নাই। সঁচাই মৰ্মাহত হ'লোঁ। কাৰণ দুদিন আগলৈকে দেখি থকা এজন ল'ৰা, হাঁহিমুখীয়া ল'ৰা, সদায় লগ পালেই তাৰ ভালে আছেনে বুলি মাতষাৰ দিয়া ল'ৰাজনক হঠাতে হেৰুৱাই সঁচাই দুখ লাগিছে। আৰু আমাৰ তিনিচুকীয়াৰ সাংবাদিকৰ যি মজিয়াৰ পৰা এক শূন্যতা আহি পৰিছে, গতিকে তেখেতৰ বিদেহী আত্মাৰ মই সদ্গতি কামনা কৰিলোঁ আৰু তেখেতৰ সন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ যে তেখেতে য'তেই থাকক শান্তিৰে থাকক, সকলোৰে সুদৃষ্টি যাতে আমাৰ ওপৰত ৰাখে, তেখেতৰ আত্মাই যাতে শান্তি পাওক তাৰে কামনা কৰিছোঁ। তেখেতৰ যি কৰ্মৰাজি তিনিচুকীয়াৰ সকলোৱে জ্ঞাত আৰু তেখেতৰ সেই সাংবাদিকতাৰ ক্ষেত্ৰত যিখিনি তেখেতৰ অৰিহণা আছে, সেই অৰিহণা মই দুনাই ইয়াত কোৱাৰ প্ৰয়োজন নাই, গতিকে আপোনালোকে জ্ঞাত যে তেখেতৰ যাতে সুনাম সকলোৰে মাজত থাকে আৰু তেখেতৰ হৈ পিনি যাতে সকলোৱে আমি একমুখে আত্মাৰ চিৰশান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ তাৰে মই কামনা কৰিছোঁ। আৰু আমি যাতে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে 1 মিনিট মনোপ্ৰাৰ্থনাৰ এই ব্যৱস্থা আমি ৰাখিছোঁ, সেইটো যাতে আমি সকলোৱে পালন কৰোঁ। ধন্যবাদ। ¿Dónde está?